লকডাউনে কিমান দিনৰ মূৰত অফিচটো খুলিম অপেন কৰিম মোৰ অফিচটো অফিসত বসিলে ইমান সোনকালে আহিল যে দাদা অ দাদা অ দাদা দাদা কি হ'ল ভয় খাইছিলি যে নাই দে একো নাই ইমান সোনকালে আহিলি যে আজি কি হৈছে তই কিন্তু কাকো নকবি কচোন আজি যেতিয়া মই অফিচত গৈছিলোঁ তালাটো খুলি লাইটৰ চুইচটো দিছিলোঁ মোৰ সন্মুখত চুলি মিলি মিলি ডাঙৰ ভূত 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 চুত নাই এইবিলাক চব ভ্ৰম ভ্ৰম তই মিছাতে ভয় কৰিছ মইহে জানো মোৰ কি অৱস্থা হৈছিল মই সেইটো বেছি কাম নকৰোঁ আৰু আজি চাবিটো জমা দি দিম মালিকক কৈ দিম মই কাম নকৰোঁ বুলি হেই ৰ চাবি তাবি জমা দিব নালাগে বল মই যাম বলচোন কি ভূত আছে এইবিলাক চব একো নাই ভ্ৰম বল কাপোৰ সলাই আহোঁ ৰ আহি আছোঁ যা যা হা নহয় তই যাব লাগিব মোৰ লগত ক'ত আছে একো নাই দেখোন ক'ত আছে একোতো নাই মই কৈছিলোঁ নহয় কিবা চুৰ হ'ব পাৰে চাচোন ইয়াত আছে একো নাই একো চাচোন অফিচৰ মোবাইলটো তেনেকৈ আছে বাকী বস্তু তেনেকৈ আছে এইটোতো খোলা নাখায় বাৰু চোৰ হ'লেতো গোটেই বস্তু নিলে হয় লণ্ডা সন্দেহ কৰি দিলে হয় কোন নকৰে বাৰু অ দাদা দাদা সোমাব পাৰোঁনে সোমাই সোনকালে গৈ ফুৰাই দিবি মোৰ মানে ইয়াতে ঘৰ আপোনালোকৰ অফিচত অহা দেখা পাওঁ আপোনালোকৰ এটা কথা আছে নহয় আজি ৰাতিপুৱা আপোনাৰ অফিচৰ সন্মুখত এজন ল'ৰা মই নহয় ভাবিছিলোঁ ল'ৰাজন বৰ সময় দিছিলে দেই তাৰপিছত ল'ৰাজন আপোনাৰ পিছফালে চালি যে তলামাৰ দেখা পালে মই ভাবিছোঁ তলামাৰ দেখা পাই ওপৰত যাবলৈ ভাবিছোঁ সি ইফাল আছে গেটখন পাৰ কৰিলে নহয় তাৰপিছত লাহে লাহেকৈ ইফাল ইফাল যে লাহেকৈ পিছফালে সোমাই গ'লে তাৰপিছত মই দেখাই নাপালোঁ মায়ে মাতিলে মই গুচি আহিলোঁ তাৰ মই দূৰৰ পৰাই ফটো তুলিছোঁ চাকচোন চিনি পাব নেকি আপুনি কেইদিনমান আগত মোৰ অফিচত আহিছিল চাকৰি বিচাৰি পানী ল'ব গৈছো এই ল'ৰাটো নহয় মানে ओ भाई मेरे को मेडिकिट चाहिए मेडिकिट ओ थैंक्स भाई बसा लिया अभी नहीं तो वो भी मर सकता भाई পাকঘৰটো চাব দিছো পাকঘৰটো চাইছে নে নাই গুৰুৱে সোমাব আৰু এতিয়া এই ল'ৰাটো চাহ খাব মাতিলে মানে নুশুনে একদম কাম বন নাই আৰু তাৰ निमी বাবা ইয়াক মই আজি শিক্ষা দিছো এনিমি আয়া পাগল হৈছ নেকি তই ঐ পাগল মই হোৱা নাই তই হবি এই মোবাইল চাওঁতে তই কি চাকৰি কাৰণে মাথা নামাৰো নেকি এপ্লাইটো কৰিয়ে আছো নাপালে কি কৰিবি এতিয়া প্ৰাইভেটটো অলপমান মাথা মাৰ বাবা দে হ'ব দে তই চাতু ৰাখ আৰু যা অকল পাবজি মায়ে সদায় সদায় গালি পাৰি থাকে ৰচোন জবকে এটা চাওক জব লাইফ 100% job guarantee. Rasul, şöyle yapalım. এইটো জব লাইফ নেকি মানে মই এই ফেচবুকত এটা এড দেখিছিলোঁ আপোনাৰ মানে 100% জব গেৰেণ্টি বুলি কৈছিলে কথাটো সঁচা নেকি মানে মই ইণ্টাৰেষ্টেড আছিলোঁ আপোনাৰ তাত ভেকেঞ্চিটো আছে নেকি এতিয়া মানে আপোনাৰ এড্ৰেছটো দিয়ক নহ'লে ঠিক আছে মই আহিছোঁ বাবা ভালকে যাবি দেই ঠিক আছে
অঁ ভালনে আপোনাৰ? অঁ বহাগত অঁ এবাৰ বহাগত যাম। অঁ ৰ'ব দে মোৰ ফোন এটা আহিছে। অঁ হেল্ল'। অঁ দাদা মই আহি পালোঁ। অঁ লোহাৰ গেটটো নেকি? অঁ হয় 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 সোমাই সোমাই। অঁ ঠিক আছে আচ্ছা। অঁ সোমাই আহা। অঁ ৰিলিভ কৰিলে ন? হয় আহা। অঁ বহা বহা। হেৰি ৰেচিপি কিবা কৰি আছে নেকি? অঁ অলপ হৈছিল মানে এনেকৈ সদায় সদায় গুৱাহাটীলৈ আহি নাথাকোঁতো সেইটোৰ কাৰণে। চিবি আনিছে নহয়? অঁ আনিছোঁ। দে BA পাছ কৰিছে? অঁ কম্পিউটাৰ নলেজ আছে। হয়। ইংলিছ কেনেকুৱা তোমাৰ? ইংলিছটো এভাৰেজ। আৰু কিন্তু এটা জব এক্সপিৰিয়েঞ্চটো লিখা নাই কিয়? মই মানে আগতে ক'তো জব কৰা নাই যে সেইটো কাৰণে। ইভেন ফ্ৰেছাৰ্ছ হয়। চ' যিকোনো অফিচত মানে ফ্ৰেছাৰ ৰাখিবলৈ অলপ অসুবিধা পায়। সিহঁতে এক্সপিৰিয়েঞ্চ কেণ্ডিডেট বিচাৰে। অঁ তুমি যিহেতু আমাৰ ৰেজিষ্ট্ৰেশ্যন কৰিলাই, তুমি জব এলাৰ্ট পাই থাকিবা মেছেজত, ঠিক আছে? তুমি নেক্সট টাইম আহি যাবা। দাদা মানে মোক এটা জব বহুত দৰকাৰী আছিল মানে আপুনি কিবা কৰিব নোৱাৰিব নেকি? আপোনাৰ বহুত উপকাৰ হ'ব। তোমাৰ দেউতাই কি কৰে? মোৰ দেউতা মানে 5 বছৰে হ'ল আমাৰ লগত নাথাকে। অঁ ঘৰখন মায়ে চলাই আছে মানে। তোমাৰ মায়ে কি কৰে? মোৰ মায়ে ফেক্টৰীত কাম কৰে। চাওঁচোন কিবা এটা কৰোঁ ৰ'বা। অঁ আপুনি এমপ্লয়ৰ কথা কৈছিলে নহয়? কি নেক্সট উইক? অঁ ঠিক আছে মই নেক্সট উইক পঠাই দিম হা। অঁ ঠিক আছে ঠিক আছে। অঁ মোৰ ভালে। অঁ অঁ ঠিক আছে ঠিক আছে। অঁ ঠিক আছে ঠিক আছে। তোমাৰ জবটো হৈ গ'ল বুজিছা? তুমি নেক্সট উইক জইনিং কৰিব পাৰিবা। তোমাৰ চেলাৰী 10,000। থেংক ইউ ছাৰ থেংক ইউ। অঁ আপোনাৰ ৰেজিষ্ট্ৰেশ্যন ফিছৰ কথা কৈছিলে যে এইটো। আৰু এটা কথা মই ক'ব পাৰিছোঁ, তোমাৰ যিটো জবটো কনফাৰ্ম হৈ গ'ল, তোমাৰ ফাৰ্ষ্ট চেলাৰী আমাক 0.5% দিব লাগিব, তাকো এডভান্স। হয় নেকি? ফোনততো কোৱা নাছিলে এইটো কথাটো। চব হেৰি চব কথা ফোনত বুজাই থাকিব নোৱাৰি। যিহেতু তোমাৰ জবটো কনফাৰ্ম হৈ গ'ল সেইটো কাৰণে ক'লোঁ মই, ঠিক আছে? পইচাটোতে লগত অনা নাই মই। ঠিক আছে তুমি এটা কাম কৰা নহ'লে কালি নহ'লে পৰহি পইচাখিনি যোগাৰ কৰি আমাৰ অফিচত দি দিবা, ঠিক আছে? আৰু নেক্সট উইক জইনিং কৰি ল'বা। ঠিক আছে আহিছোঁ। ঠিক আছে। অ' মা মা ঐ মাই পানী দিছোন। এই মাইটো ক'ত থাকে? ঐ তই ঘৰত আহিলে ইমান চিঞৰ বাখৰ কৰে যে কিয়? মায়েৰে এনে বহি থকা যেন পাওঁ নেকি? পিছে চাকৰিত গৈছিলি কি হ'ল? চাকৰিটোতো পালোঁ, চেলাৰীও বেয়া নহয়, কিন্তু আকৌ কি বাবা? টকা 5,000 এক্সট্ৰা দিব লাগিব। আকৌ টকা? সিহঁতৰ অফিচৰ ৰোলৰ মতে আগতীয়াকৈ প্ৰথম চেলাৰীৰ পৰা আধা পইচা কাটি ৰাখে। পইচাটো কালি পৰহিৰ ভিতৰত পালে ভাল। দেচোন মই চাম। দে মই কাপোৰটো সলাই। ঠিক আছে তেনেহ'লে মই আহিছোঁ। অঁ ঠিক আছে যাবা। এই কংগ্ৰেচুলেশ্যন হা, ভালকৈ কাম কৰিবা, ঠিক আছে? অঁ ঠিক আছে। গাড়ী চাড়ী যে নাই একো। অঁ ভাইটি যাবা নেকি? এই নাযাওঁ দিয়ক, বাছতে যাম মই। এই হ'ব ব'ল 100 টকা দিবা। নাযাওঁ দিয়ক, বাছত যাম। ঐ ব'লা ব'লা সন্ধিয়ালৈ বাছ নচলে। নি চোৱা নাই নেকি? নাই চোৱা, কি হৈছে? মই চোৱা নাই। এই ভাইৰাছ না তাইৰাছ কিবা বিদেশৰ পৰা আহিছে বুলি নহয়। এই 50 টকা এটা দিছিলোঁ। এই নাই নাই নাযাওঁ দিয়ক। ৰ'ব ৰ'ব, মই কিন্তু 40 টকাই দিব পাৰিম। এই হ'ব উঠা। আজিচোন চাকৰি জইন কৰাৰ কথা আছিল বাবা, কি হ'ল? অঁ সিহঁতে নিজে 10টা মানত ফোন কৰিম বুলি কৈছে। এতিয়াতো 9:30 বাজিছে। এতিয়াই বাজিব আৰু এতিয়ালৈ ফোন অহা নাই। পাহৰিতো যোৱা নাই। ফোনটো লগা নাই কিয়া?
ঠিকে দেখাইছে আৰে মায়ে গম পালে আজি দিব মোক অ মামা অ ভাত দিবিয়াচোন নিজে লৈ খাচোন মই অমিতা পাৰি আছো ও মা অমিতা আলু ইয়াৰ বাহিৰে ঘৰত একো নাই নেকি অমিতা নাখাই খাবি কি তোক ভাল ভাল লাগে ঘৰত এতিয়া চাউল পাত চব্জি একো নাই আৰু ভাত ইমান অলপ ৰাখিছ তই দেখোন গমেই পাও মাৰে কাম বন নাই খাদ্য যে আহিছিল এইটো কি হ'ল সাহায্য পাবি ৰ ধনী ধনী মানুহবিলাকে সিহঁতৰ নিজৰ মানুহকে দিয়ে আমাৰ যে দুখীয়া মানুহ সিহঁতৰ চকু নাযায় নহয় আৰু যে টকা অহাৰ কথা আছিল সেইটো কি হ'ল সিহঁতে আধা খাইছে আধা থকাবিলাকক দিছে আমাৰ পিনেতো নাই আমিতো পোৱাই নাই এই নাখাওঁ যা ভাত চাত সদায় সদায় অমিতা আঞ্জা খাই থাকিব পাৰে নাখালে নাই যা তেল ফাটিছে তোৰ 5,000 টকা যে সুদত লৈ আহিছো সেইখিনি টকাটো পানীত পেলাই দিলি কমচে কম আমাৰ সেইখিনি পইচা টকাটো চলিব পাৰিলো হয় সদায় সদায় যে একেটা কথাকে শুনাই থাক মই কি পইচাটো জানি বুজি পানীত পেলাইছো নেকি মইতো ঘৰৰ কিবা এটা ভাল হ'ব বুলিয়ে পইচাটো কামত লগাইছিলো যাতে মই কিবা এটা চাকৰি পাওঁ আৰু ঘৰখনৰ কিবা ভাল হয় এতিয়া হাৱা খা আৰু পানী খা এবাৰ বন্ধ খুলো ৰঞ্জন বৰুৱা আপোনাক যদি এচেকা দিব নোৱাৰো মোৰো নাম ৰেডি হেল্ল' ক'ত যাম গাড়ী চাড়ী চলা নাই হয় নেকি দোকান খুলিলে এই আকৌ দিব নেকি হয় নেকি দেচোন বাৰু ঐ ৰচোন কথা আছিল তোৰ লগত অঁ ঐ মানে তই যে কলেজত যে মাইকী ভোটৰ পাৰ্টটো যে কৰিছিলি কষ্টিউমটো আছেনে অঁ দিবি মোক কালি দিবিচোন এই নাই তোক কৈ আছোঁ মই কালি লগ পালে কৈ আছোঁ অঁ ঠিক আছে আৰু শুন তোৰ বক্সটোও দিবিচোন অঁ ঠিক আছে দে হ'ব দে কালি ইয়াক দেখাই আছোঁ ৰখা তই আগতে থিয় হৈ থাক আৰু মানুহ দেখা পালে চাইকেল ঠিক টাইপৰ কৰিবি নহ'লে লুকাই যাবি ঠিক আছে যা আহিব যা ঐ জলদিয়া আজি ইয়াক ঠিক কিন্তু ই কিয় এনেকুৱা কৰিলে ই যোনে নহওক
ইয়াক মই যে সাউথ ইণ্ডিয়ান ষ্টাইল কাটিম মই ৰখ দাদা হেল্ল' ৰিদীপ কলিতা অঁ মই কৈছোঁ অঁ তোমাৰ জবটো হৈ গৈছে হয় নেকি পাৰিলে আজিয়ে মোৰ অফিচত আহি যোৱা অঁ ঠিক আছে মানুহটো মই মিছাতে বুজিলোঁ অঁ মা আহিছা তোমাৰ জবটো হৈ গৈছে বুজিছা তুমি পৰীক্ষা জইন কৰি ল'বা সেইখিনি আমাৰ অফিচ বন্ধ আছিলে তেতিয়া তোমাৰ মাতিব পৰা নাছিলে ঠিক আছে ঠিক আছে এক ছেকেণ্ড ৰ'বা তুমিতো গুৱাহাটী তেনেকৈ আহি নথকা তুমি কেনেকৈ চিনিবা অফিচটো মোৰ তাত অফিচৰ এটা ফটো আছে তুমি চাই ল'বা অঁ অঁ কি হ'ল মোকতো কোচাই দিলা যে এতিয়া এড্ৰেছ পিছততো অসুবিধা নহয় মানে ৰাতিপুৱা ফটো তুমি আছিলা ইচ্ছা কৰিলে তোমাক মই জেলত দিব পাৰোঁ গম পোৱা নাই নাই এনেকুৱা নকৰিব মায়ে বহুত কষ্ট পাব এতিয়া কোৱা কিয় এনেকুৱা কৰিলা মানে আপুনি কৈছিলে যে মোক এসপ্তাহ মূৰতে জইন কৰাই দিব কিন্তু আপোনাৰ ফোনটোতো নাহিল তাৰপিছত ময়ো আপোনাক ফোন কৰিলোঁ আপুনি ৰিচিভ নকৰিলে তাৰ কেইদিনমান পিছত মই ফেচবুকত কেইটামান পষ্ট দেখিলোঁ আৰু তাৰ কমেণ্টবিলাকো চালোঁ তাতে লিখিছিল যে সিহঁতে চাকৰি দিম বুলি কৈ পইচাটো খাই থৈ দিয়ে তো মই ভাবিলোঁ মোৰ লগতো সেইটোৱে হৈছে বুলি তাৰপিছত মই আপোনাক ফোন কৰিলোঁ বহুতবাৰ আপোনাৰ ফোনটো চুইচ অফ বুলি ক'লে তো মই ভাবিলোঁ মোৰ লগতো সেইটোৱে হৈছে বুলি তো মই আপোনাক ভাবিলোঁ সেইষা এটা দিম কিন্তু মই ভুল বুজিলোঁ তুমি যিটো সময়ত ফোন কৰিছিলা সেইটো অফিচৰ নম্বৰ হয় সেইটো অফিচত থাকে কেইদিনমানতো অফিচ বন্ধই আছিল সেইটো কাৰণে মই ফোনটো উঠাব পৰা নাছিলোঁ আৰু মোৰ অফিচত থাকি থাকি মোবাইল চুইচ অফ হৈ গৈছে চাগে মই আপোনাক মিছতে ভুল বুজিছোঁ ঠিক আছে মই সৰু হৈ মাফ কৰিলোঁ তুমি পৰীক্ষা জইন কৰি ল'বা ঠিক আছে আৰু মোকো ভুল বুজি নাথাকিবা ঠিক আছে যাবা তেন্তে আহিছোঁ হেল্ল' কোন অঁ হেল্ল' অঁ মই ৰিদীপ কলিতাই কৈছোঁ আপোনাৰ নম্বৰটো মিষ্টাৰ ৰঞ্জন বৰুৱাই দিছিল মানে আচ্ছা আপুনি কেতিয়াবা জইন কৰিব বাৰু মই মানে কালিৰ পৰাই জইন কৰাৰ কথা আছিল আচ্ছা আপুনি ডে শ্বিফ্ট কৰিব নে নাইট শ্বিফ্ট কৰিব বাৰু ডি শ্বিফ্ট নাইট শ্বিফ্ট কি মই মানে বুজা নাই এইটো বেংকৰ জব নহয় নেকি জবটোতো বেংকৰে হয় কিন্তু পষ্টটোহে ছিকিউৰিটি গাৰ্ডৰ হয় কি হেল্ল' হেল্ল'